হয়, আজি চিৰাং জিলা নিউজ পৰ্টেল এছ'চিয়েশ্যন নামৰ এটা সংস্থা খুলি লৈ এছ'চিয়েশ্যন এটা খুলি লৈ তাত আমি আমন্ত্ৰণ মৰ্মে আচলতে আমি উপস্থিত হৈছিলোঁ। ইয়াত উপস্থিত হৈ আচলতে বিশেষকৈ দেখা গ'ল যে চিৰাং জিলাত যিসকল পৰ্টেল সাংবাদিক আছে, এই পৰ্টেল সাংবাদিকে সকলে এটা এছ'চিয়েশ্যন খোলে। আৰু এখেতৰ মূলতে খোলাৰ কাৰণটো এইটোৱে হ'ল যে চিৰাং জিলাত ইহঁতে মানে কোৱা মতে যে ইহঁতে গাৰ্জেনবিহীন আচলতে ক'তবা বাতৰি পৰিৱেশন কৰিব গ'লে এই সাংবাদিকসকলৰ কোনো নিৰাপত্তা নাই বা এখেতলৈ কোনোবা মাত মাতিব সেইটো নাই। আৰু দেখা গৈছে যিহেতু এই যি পৰ্টেল সাংবাদিকসকল আছে নৱপ্ৰজন্ম সাংবাদিকসকল, এই সাংবাদিকসকলক আচলতে কিছুমানে একাংশ সাংবাদিক যিবিলাক হয়তো ধৰক ছিনিয়ৰ হয়, এই সাংবাদিকসকলে আচলতে আঁকোৱালি ল'ব লাগে, আচলতে ইহঁতক দিহা পৰামৰ্শ দি লগত ল'ব লাগে। কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় কিছুমান সাংবাদিকে ইহঁতক আচলতে ডিনাই কৰে বা সেই সাংবাদিকসকলে আচলতে কোনো ধৰণৰ যে এইবিলাকক আঁকোৱালি ল'ব সেইটো দেখা নাযায়। আৰু এটা কথা, মই পৰ্টেল যি সাংবাদিকসকল আছে সেই সাংবাদিকসকলক মই আহ্বান জনাওঁ যে পৰ্টেল সাংবাদিকসকল কিছুমানে আকৌ এটা ফেচবুক পেজ এটা খুলি লয়, মোবাইল এটা লয়, এটা পৰ্টেল এটা খুলি দিলে আৰু সাংবাদিকতা কৰিলে। মই আজিৰ যি এছ'চিয়েশ্যনটো গঠন হ'লে এই এছ'চিয়েশ্যনক মই আহ্বান জনাম যে আচলতে চিৰাঙত আপোনালোকে যে যদি ভাল ভাল পৰ্টেলবিলাক আছে সেই পৰ্টেলবিলাকক আপোনালোকে সংযুক্ত কৰি লওক। কাৰণ পৰ্টেলৰ গোটেইবিলাক সাংবাদিক বেয়া নহয়, কাৰণ পৰ্টেলত দেখা গৈছে কিছুমান ছেটেলাইট চেনেলতকৈ পৰ্টেলত ভাল ভাল সাংবাদিক আছে। তো সেই সাংবাদিকবিলাকক আপোনালোকে আঁকোৱালি লৈ আৰু আপোনালোকে এছ'চিয়েশ্যনৰ মাধ্যমেদি এটা বস্তু প্ৰচাৰ কৰিব লাগিব যে চিৰাঙত যিসকল আচলতে গণভিত্তি থকা পৰ্টেল বা যিবিলাক পৰ্টেলত আচলতে ন্যায্যতা আছে সেই পৰ্টেলবিলাকক আপোনালোকে ন্যায্যতা দি আপোনালোকৰ যি এই আজি এছ'চিয়েশ্যন গঠন হ'ল এই এছ'চিয়েশ্যনক মই আচলতে শুভেচ্ছা জনাইছোঁ। আৰু আগন্তুক দিনত যাতে চিৰাং জিলাত যি পৰ্টেল এছ'চিয়েশ্যন আছে সেই পৰ্টেল এছ'চিয়েশ্যন যাতে ভালকৈ কাম কৰে। আৰু অকল আমি সাংবাদিকতাৰ নামত সাংবাদিকতা কৰিলে নহ'ব, সাংবাদিকতা কৰাৰ কিছুমান যি আমাৰ ৰুল ৰেগুলেশ্যন সেই ৰুল ৰেগুলেশ্যন মানি আপোনালোকে সাংবাদিকতা কৰিব বুলি মই আশাবাদী। আপোনালোকে আগন্তুক দিনত এই যি চিৰাং জিলাৰ নিউজ পৰ্টেল এছ'চিয়েশ্যন খুলিলে এই পৰ্টেল নিউজ এছ'চিয়েশ্যনৰ যোগেদি আপোনালোকে নিৰপেক্ষভাৱে সত্যতাৰে আপোনালোকে সাংবাদিকতা কৰিব বুলি মই আশাবাদী। আৰু আগন্তুক দিনত যাতে আপোনালোকে চিৰাঙত যিসকল নিপীড়িত যিসকল আচলতে প্ৰাপ্যমতে নিউজখিনি কৰিব লাগে, আচলতে যি সত্যতা আছে এই সত্যতাৰ ওপৰত ভিত্তি কৰি নিউজ কৰিব লাগে। আৰু এটা দেখা গৈছে যে নিউজ পৰ্টেল সাংবাদিকসকলৰ আৰু এটা সমস্যা আছে, এটা সৰু সুৰা কিবা এটা হ'লেও সেইটো নিউজ বজাই দিয়ে, একপক্ষীয়ভাৱে কিছুমান নিউজ বজাই দিয়ে, যিবিলাক নিউজৰ আচলতে কিছুমান ধৰক বৈধতা থাকিব লাগে সেই বৈধতাবিলাক কিন্তু এই নিউজ পৰ্টেলবিলাক, মই গোটেইখিনি পৰ্টেলক মই সামৰি ক'ব খোজা নাই, কিছুমান পৰ্টেলে এনেকুৱা নিউজ কৰে। সেইকাৰণে মই আপোনালোকে এইটো ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, যিহেতু আপোনালোকে এতিয়া এছ'চিয়েশ্যন হ'ল, সেই এছ'চিয়েশ্যনৰ যোগেদি আপোনালোকে অলপ চাব, নিউজবিলাক চালি জাৰি চাব আৰু নিউজবিলাক যিবিলাক নিউজ কৰা যায় সেই নিউজবিলাক আপোনালোকে কৰিব। কাৰণ দেখা গৈছে এই নিউজ পৰ্টেল কিছুমান নিউজ কৰাৰ কাৰণে আমি জনমানসত মানে সেৱা প্ৰতিপন্ন হয় বা আমাক আজি সাংবাদিকতা ক'ব গ'লে বা আমি যদি পৰিচয় দিব বিচাৰোঁ মানুহে কিন্তু আঁকোৱালি ল'ব বিচৰা নাই। কাৰণটো কিয় জানে? যে এইটোৱে কাৰণ যে আমি আচলতে সৰু সুৰা কিবা এটা ঘটনা লৈ আমি জাষ্ট ফেচবুকত এটা পৰ্টেলটো আছে মই এৰি দিলোঁ। তেনেকুৱা ধৰণৰ নিউজ হোৱাৰ কাৰণে আচলতে মানুহৰ ওপৰত আস্থাটো হেৰাইছে, আচলতে বিশ্বাসটো হেৰাইছে। মই ভাবোঁ আজি আপোনালোকে যিহেতু এছ'চিয়েশ্যন খুলিছে সেই এছ'চিয়েশ্যনৰ যোগেদি আপোনালোকে ভাল এই কথাবিলাক জানি ল'ব, আপোনালোকে ৱৰ্কশ্বপ কৰিব, আপোনালোকে বিভিন্ন ধৰণৰ কথাবিলাক চালি জাৰি আগন্তুক দিনত এই চিৰাং জিলাৰ যি পৰ্টেল এছ'চিয়েশ্যন হ'ব, পৰ্টেল এছ'চিয়েশ্যনক পুনৰবাৰ মই সকলো কৰ্মীক সভাপতিৰ পৰা আৰম্ভ কৰি সাধাৰণ সম্পাদক, কাৰ্যকৰী সভাপতি, যিসকল বিষয়ববীয়াসকল আছে এই পৰ্টেল এছ'চিয়েশ্যনত মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত যাতে ভালকৈ কাম কৰে আৰু চিৰাং জিলা হিচাপে ভালকৈ কাম কৰিব বুলি মই আশাবাদী। আৰু আগন্তুক দিনত এই পৰ্টেলটোক মই আগন্তুক দিনক আকৌ শুভেচ্ছা জনাইছোঁ আৰু দীৰ্ঘ আয়ু কামনা কৰিছোঁ। মই এইখিনি ক'ব বিচাৰিছোঁ।